নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক দিব্য অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ কাৰণে আহিছে এটা ভাল খবৰ, কাৰণ আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি 3rd গ্ৰেডৰ ৰিজাল্ট আছিলে, সেই ৰিজাল্ট 14 নৱেম্বৰ বা তাৰ আগে পিছেই প্ৰকাশ পাব। বন্ধুসকল, এই কথাটো মই কোৱা নাই, এই কথাটো কৈছে আমাৰ অতনু ভূঞা ডাঙৰীয়াই তেওঁ নিজৰ টুইটাৰ একাউণ্টত প্ৰকাশ কৰিছে। বন্ধুসকল, আচলতে আপোনালোকে ইমান দিন আপোনালোকৰ ৰিজাল্ট পাই গ'লেহেঁতেন, কিন্তু আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ APSCত EWS মানে চাৰ্টিফিকেটক লৈ যি এটা মানে গণ্ডগোল হৈ আছিলে, সেইটো কাৰণে এইবাৰ যিসকলে EWS মানে চাৰ্টিফিকেট দিবলৈ এপ্লাই কৰিছিলে তেওঁলোকৰটো মানে পুংখানুপুংখভাৱে মানে কি নিৰীক্ষণ কৰিছে, সেইটো কাৰণে অলপমান আপোনালোকৰ ৰিজাল্টটো প্ৰকাশ পোৱাত অলপ দেৰি হৈছে। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, 14 নৱেম্বৰ বা তাৰ আগে পিছে আপোনালোকৰ ৰিজাল্টটো পাই যাব। অতনু ভূঞা ডাঙৰীয়াই তেওঁ টুইটাৰ একাউণ্টত লিখিছে যে ৰিজাল্টছ ফৰ গ্ৰেড 3 ADRE were delayed by a few days due to the checking of the EWS certificates of the candidates. Unlike previous results for the grade 3 test will be announced on or by November 14. বন্ধুসকল, লগতে আৰু এটা কথা কওঁ যে যিসকল বন্ধু বান্ধৱীয়ে ভুৱা EWS চাৰ্টিফিকেট দিছিলে আপোনালোক কিন্তু সাৱধান হওক, কাৰণ কিয় এইবাৰ EWS চাৰ্টিফিকেটবোৰ একদম বহুত ভালকৈ চেক কৰিছে, গতিকে আপোনালোক সাৱধান হ'ব। বন্ধুসকল, যদিহে ভিডিঅ'টো আপোনালোকৰ উপযোগী বুলি ভাবিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোককো অনুৰোধ কৰিছোঁ বন্ধুসকল, অতি সোনকালে আপোনালোকেও যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আজিলৈ ইমানতে সমাপ্ত বন্ধুসকল, জয় আই অসম।